নমস্কাৰ, কিচুবিচি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মা ঘৰলৈ আহিলোঁ। বহুত দিনৰ মূৰত মানে প্ৰায় 6 মাহৰ পিছত মাৰ ঘৰলৈ আহিছোঁ। আনন্দৰ সীমা নোহোৱা হৈছে আৰু আনন্দৰ সীমা নোহোৱা মানে ঘৰলৈ আহিলেতো প্ৰত্যেকৰে মনবোৰ ভালেই লাগে নহয় জানো। ইমান দিনৰ মূৰত আহিবলৈ পাওঁ। সেই ঘৰখনকে এদিন এৰি থৈ গৈছিলোঁ, এতিয়া আৰু সেই ঘৰখনলৈ আহিবলৈ উত্তাৱল হৈ থাকোঁ। আজিকালি ঘৰলৈ আহিবলৈ ইমান ভালো নালাগে। ভাল নালাগে মানে আচলতে ভাইটি আৰু ভণ্টি যেতিয়া থাকে তেতিয়া ভাল লাগে, নহ'লে কিবা এটা খালী খালী লাগে। আচলতে যেতিয়া মই বিয়া হৈ গৈছিলোঁ তেতিয়া ভাইটি আছিলে, ভণ্টি, বাইদেউ সকলো আছিলে। এতিয়া সিহঁতক লগ নাপালে ভাল নালাগে কিবা এটা। ভাইটিহঁতে পঢ়িবলৈ বেলেগত থাকেগৈ কেতিয়াবা। এইকেইদিন যেনিবা ঘৰতে আছে, সেইকাৰণে এইকেইদিন থাকিবলৈ বেয়া লগা নাই যেনিবা। কিন্তু দুদিনমান মাজতে আকৌ গুচি গৈছিলে। ইমানহে বৰিং লাগিছিলে নহয়, কি ক'ম আৰু আপোনালোকক। বাইদেউ বিয়া হৈ গ'ল। বাইদেউৰ লগত একেলগে অহা কথা আছিলে, কিন্তু আহিব নোৱাৰিলোঁ। দুইজনীৰে সংসাৰ আছে, ক'তনো আহিব পাৰিম। তাই পাৰিলে মই নোৱাৰোঁ আৰু মই পাৰিলে তাই নোৱাৰে। যিদিনা বাইদেউ আহিছিলে এদিন পিছ পেলাই দিলোঁ। যিদিনা আহিছিলে সেইদিনা ময়ো অহা কথা আছিলে, কিন্তু বেটাৰ ৰাতি যেতিয়া কাপোৰ চাপোৰ ভৰাই থৈছিলোঁ বুলি ক'ব পাৰি, এক প্ৰকাৰে ৰেডি হৈয়ে আছিলোঁ, কিন্তু বেটাৰ গা বেয়া হৈ গ'ল। একেবাৰে বহুত বেছি জ্বৰ উঠিলে, সেইকাৰণে আহিব নাপালোঁ। আৰু এতিয়া অকলে আহিছোঁ বুলি ক'ব লাগিব। আচলতে দেউতাহঁতে সেইফালে দি তিনিচুকীয়ালৈ গৈছিলে আৰু মই মাকুমত লগ হৈ ল'লোঁ। তেনেকৈ আহিলোঁ আৰু বেটাক অকলে থৈ ইয়াতে বহাই থৈছোঁ। সেইকাৰণে ইমান দিনৰ মূৰত মায়ে নাতিয়েকক পাইছে, কিমান ফূৰ্তি লাগিছে ক'বই খবৰে নাই আৰু। অনবৰতে লৈ থাকে। এফালে বাইদেউ পুতেককেইটা আছে, সিহঁতেও বেটাও আনন্দত সীমা নোহোৱা হৈছে চাগে। মনতে ভাবিছে মামাকৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছে। মাৰ ঘৰলৈ অহা এটা ব্লগ দিম বুলি আপোনালোকৰ বাবে অলপমান যেতিয়াই সময় পাওঁ তেতিয়াই অলপ ভিডিঅ' কৰি সাঁচি থৈছিলোঁ। আপোনালোকৰ বাবে মানে আচলতে সময়খিনি ধৰি ৰাখিবলৈকে বুলি ক'ব পাৰি। কেতিয়াবা চাই ভাল লাগিব নহয় জানো। যেতিয়া বেটা ডাঙৰ হ'ব তেতিয়া, ময়ো যেতিয়া বুঢ়ী হ'ম বুলি ক'ব লাগে। তাৰপিছত আহিলে দাইটি অহাৰ লগে লগে সিহঁতৰ ঘৰলৈ লগ ধৰিলে। ইমান দুৰ্গম ৰাস্তা, যাবলৈ অসুবিধা হয়। যদিও যাবলৈ মন যায় হয়, মানুহবোৰ ভাল পালেও ৰাস্তা পদূলিবোৰৰ পৰাই যাবলৈ অসুবিধা হয়। দাইটি আহিলে যেতিয়া যাবইতো লাগিব, উপায় নাই। আহিলে সেইকাৰণে গ'লোঁ আৰু। এইফালে ভাগিন ল'ৰাটোক বেটাক লৈ থাকিবলৈ দিলোঁ। ভাবিলোঁ অলপমান ভিডিঅ' কৰি থৈ দিওঁ, আপোনালোকে কিন্তু গালি নিদিব দেই। আকৌ মই বেটাক ল'লোৱেই যেনিবা। আমাৰ মিষ্টাৰে দেখিলেও চাগে গালিয়েই দিব, ইমান সৰু ল'ৰাটোক ল'বলৈ দিছে বুলি। কিন্তু ভালকৈ ল'ব পাৰে যেনিবা। হ'লেও ভিডিঅ' কৰাৰ পিছত মই ল'লোঁ যেনিবা। আকৌ অকণমান ভিডিঅ' কৰোঁ বুলি ভাগিন ল'ৰাটোক দি ল'লোঁ। সেইটো বাইদেউ ভাগৰ ডাঙৰ ল'ৰা হয়। অনবৰতে বেটাক লৈয়ে থাকে মানে কিমান। ওপৰত পচন্দৰ ৰথ আৰু এফালে নাৱত গৈ আছোঁ আমি। এনেকুৱা অনুভৱ আৰু ক'ব নোৱাৰোঁ। আপোনালোকে হয়তো নাৱত কিছুমানে উঠিয়ে পোৱা নাই বা এনেকুৱা দুৰ্গম ৰাস্তাও দেখি পোৱা নাই। আমাৰ এইফালে চাওকচোন। এনেই আমাৰ মাৰ ঘৰৰ ফালে ৰাস্তা পদূলি ভাল বাৰু, কিন্তু এখন গাঁওখন মানে নতুনকৈ খোলা হয়, সেইকাৰণে নদীত কোনো দলং নাই, সেইকাৰণে এনেকৈ যাব লাগে। যেতিয়া বাৰিষা দিন হয় যাবলৈ অসুবিধা হয়। খৰালি দিনত ভাল হয় বাৰু, পানীবোৰ অলপ শুকায়, তেনেকৈ যাব পৰা যায় নাৱত নুঠাকৈয়ে। কিন্তু এতিয়া যাবলৈ বহুত বেছিয়ে অসুবিধা হয় আৰু।
আৰু এটা ৰাস্তা আছে যেনিবা, তাত দলং বনাই আছে, সেইকাৰণে আহিবলৈ সেইফালেদিও অসুবিধা হৈ আছে। বাইকত আহিবলৈও নোৱাৰি, খোজকাঢ়ি যাবলৈও নোৱাৰি, মানে খোজকাঢ়ি যাবলৈও বহুত দূৰ হয়, আৰু বাইকত আহিবলৈও দলংখন বনাই আছে যিহেতু পাৰ হ'বলৈ অলপ অসুবিধা হয়। সেইকাৰণে এফালেদি আহিলেও এফালেদি বহুতখিনি শ্বৰ্টকাট হয় যেনিবা, কিন্তু এনেদৰে পানী পাৰ হৈ আহিব লাগে। নাও থাকিলে থাকিব, নাথাকিলে সাঁতুৰি সাঁতুৰি আহিব লাগিব। আৰু নাওখন আছিলে যেনিবা, দাইটিয়ে ফোন কৰি বিচাৰিলে। আজিৰ দিনতো এনেকুৱা দুৰ্গম ৰাস্তা, এনেকুৱা এখন গাঁও দেখি হয়তো আপোনালোকে আচৰিতে খাব। সঁচাকৈ এইবোৰ গাঁও হৈছে চৰকাৰে ঢুকি নোপোৱা গাঁও। বেলেগ গাঁৱৰ ফালে হ'লে মানে এনেকুৱা ৰাস্তাবোৰ বনাই দিলেহেঁতেন। দলং কেতিয়াবাই হ'ব লাগিছিলে, ইমান বছৰ হৈ গ'ল গাঁও খোলা, কিন্তু এতিয়ালৈকে চৰকাৰে ঢুকি নাপালে। এতিয়া কেইদিনমান আগত নিউজত দিয়াৰ বাবে নিউজ চেনেল আহি দি দিলে, আৰু এতিয়া দলংখন আহিছে যেনিবা, ৰাস্তাটো কেতিয়া আহে তাৰো ঠিকনা নাই। আৰু ইয়াৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ ইমানেই অসুবিধা হয় নহয়। আহোঁতে দেখিছোঁ বেগটো মাথাত লৈ আৰু পেণ্ট কুচাই তেনেদৰে আহিছে। চাইকেলত যাবলৈ অসুবিধা আৰু খোজকাঢ়ি যাবলৈও অসুবিধা হয়, বহুতখিনি দূৰ হয়। অংগনবাড়ী স্কুল এখন নাই। অংগনবাড়ী স্কুলখন থকা হ'লে সৰু বাচ্ছাবিলাকক তাতেই পঢ়াব পাৰে। এনেইতো ডাঙৰেই এৰিয়া হয়, তথাপিও কিন্তু স্কুল এখন আজিলৈকে নাই। বেলেগ স্কুলটো বাদেই দিছোঁ, অংগনবাড়ী স্কুলো নাই। কেতিয়াবা এনেকুৱা লাগে, ইমান আজিৰ যুগতো ইমান আগবাঢ়িছে, চৰকাৰখনো ঢুকি নাপাইছেনে? ভোট এনেই দি আছে এই গাঁওখনৰ মানুহে। ইমান দিনেতো ৰাস্তা পদূলি বনাই দিব লাগিছিলে, ৰাস্তাটো বাদেই দিলোঁ, দলংখনো ইমান দিনে বনাই ৰেডি কৰি থ'ব লাগিছিলে। তেতিয়া অন্ততঃ ল'ৰা ছোৱালীকেইটাই স্কুললৈ যাব পাৰিলেহেঁতেন, এই অঞ্চলটোৰ ল'ৰা ছোৱালীবিলাকে। এতিয়া স্কুললৈ যাবলৈ অসুবিধা হয়। দাইটিৰ পুতেক এতিয়া দলং নথকাৰ বাবে স্কুললৈ নোযোৱাকৈ থাকিব লগা হৈছে এইকেইদিন। এতিয়া খৰালি দিনত যাব বাৰু, বাৰিষা দিনত যাবলৈ অসুবিধা হৈছে। আপোনালোকক কথা এটা ক'বলৈ পাহৰিছে, বেটাৰ আজিকালি সৰুতে গোৱা গানটো বেলেগ হ'ল নহয়। আগতে হুকে গাইছিলে, আৰু এতিয়া অলপ বেলেগকৈ গায়, শুনকচোন। যেতিয়া শুৱাবলৈ বা ফুৰাবলৈ নিওঁ নহয়, শোৱাৰ আগত এনেদৰে গাই লৈ, মানে আপোনালোককো শুনাম বুলি ভাবিছোঁ, শুনি লওক কেনেকুৱা লাগে আমাৰ বেটাৰ গানটো। চাওঁতে ভিডিঅ'টো বেছিয়ে অলপ দীঘলীয়া হৈ গৈছে, আপোনালোকে চাগে আমনিয়ে পাইছে। ইমানতে ভিডিঅ'টো সামৰণি মাৰি থৈছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।